হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডুকেশ্যন চেপ্টাৰ নম্বৰ 2 শিক্ষাৰ লক্ষ্য। এই পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। শিক্ষাৰ দ্বাৰা পৰিচালিত কাৰ্যত বুদ্ধিৰ পৰিচয় পোৱা যায়। কথাষাৰ কোনে কৈছিল? জন ডিউৱে। এডুকেশ্যন এণ্ড ফাৰ্ষ্ট প্ৰিন্সিপল গ্ৰন্থখনৰ ৰচক কোন? ছাৰ পাৰ্চিনান। বিদ্যালয় আৰু সমাজ, স্কুল এণ্ড ছ'চাইটি নামৰ গ্ৰন্থখনৰ ৰচক কোন? জন ডিউ। গণতান্ত্ৰিক আৰু বৈজ্ঞানিক পৰিৱেশত প্ৰত্যেক ব্যক্তিয়ে যাতে নিজ পৰিৱেশৰ সৈতে সুস্থ সমাযোজন ঘটাব পাৰে আৰু নিজৰ সম্ভাৱনীয়তাখিনিৰ পূৰ্ণ বিকাশ কৰিব পাৰে, তাৰ বাবে শিক্ষাই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। মন্তব্যটো কৰিছিল জন ডিউৱে। মুক্তিবাদী শিক্ষা কি? যি শিক্ষাই ব্যক্তিক চিন্তা আৰু সৌন্দৰ্যবোধ ভাৱধাৰাৰ অনুপ্ৰাণিত কৰে তাকে মুক্তিবাদী শিক্ষা বুলি কোৱা হয়। শিক্ষাৰ কোনটো লক্ষ্যক ব্ৰেড এণ্ড বেটাৰ এইম বুলি কোৱা হয়? বৃত্তিমূলক লক্ষ্যক। লিবাৰেল শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছিল আৰু ইয়াৰ অৰ্থ কি? লিবাৰ শব্দৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে মুক্ত বা ফ্ৰী। শিক্ষাৰ ব্যক্তিমূলক আৰু মুক্তিবাদী লক্ষ্যৰ এটা পাৰ্থক্য লিখা। বৃত্তিমূলক লক্ষ্য প্ৰয়োগবাদ দৰ্শনৰ ওপৰত নিৰ্ভৰশীল, আনহাতে মুক্তিবাদী লক্ষ্য আদৰ্শবাদ দৰ্শনৰ ওপৰত নিৰ্ভৰশীল। ডেম'ক্ৰেচি শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। কি কি শব্দৰ পৰা ডেম'ক্ৰেচি শব্দটোৰ উৎপত্তি হৈছে? ডেম'ছ আৰু কাৰ্টিন শব্দৰ পৰা উৎপত্তি হৈছে। ডেম'ছ আৰু কাৰ্টিন শব্দৰ অৰ্থ কি? ডেম'ছ শব্দ মানে মানুহ আৰু কাৰ্টিন মানে হ'ল শাসন বা চৰকাৰ। শিক্ষাৰ নৈতিক লক্ষ্য মানে কি? সামাজিক আদৰ্শৰ ভিত্তিত ভাল আৰু বেয়া, ভাল বেয়া, শুদ্ধ অশুদ্ধ আৰু নীতিগত আৰু নীতিবিৰোধ কালৰ ধাৰণা লাভ কৰা, তাৰ আধাৰত শিক্ষাৰ্থীক আচৰণ নিয়ন্ত্ৰিত কৰাই শিক্ষাৰ নৈতিক লক্ষ্যৰ মূল কথা। সফল জীৱন যাপনৰ বাবে শিক্ষা মানে কি? সফল জীৱন যাপনৰ বাবে লক্ষ্যই ব্যক্তিক জীৱ আৰু জাতিক ৰক্ষা, জীৱিকা অৰ্জন, শিশুৰ লালন পালন, সামাজিক আৰু ৰাজনৈতিক দায়িত্ব পালন, অৱসৰ সময়ৰ জীৱন যাপনৰ বাবে কলা, সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰে। শিক্ষাৰ লক্ষ্যৰ নিৰ্ধাৰণৰ দুটা কাৰকৰ বিষয়ে উল্লেখ কৰা। দাৰ্শনিক কাৰক আৰু সামাজিক কাৰক। ভিডিঅ'টো বেছি দীঘল হ'ব বাবে প্ৰশ্নবোৰ স্ক্ৰীনশ্বট কৰি ৰাখি ল'বা। প্ৰশ্নৰ এনচাৰসমূহ স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয়। স্ক্ৰীনশ্বট কৰি ৰাখি ল'বা। এইবোৰ প্ৰত্যেক এক্সামতে আহে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। ভিডিঅ'টো বেছি দীঘল হৈ যাব বাবে মই এনেকৈ দিছোঁ। বৰ্ড কুৱেশ্যনসমূহ চাই ল'বা। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। এইখিনি প্ৰত্যেক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ। এই দীঘল এনচাৰসমূহ প্ৰত্যেক পৰীক্ষাত আহে। বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে। স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব। এইখিনি বহুত ইম্পৰ্টেণ্ট। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা আৰু দুৰ্বলতা।
ক'ত